হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই পুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। কিয় জানেনে, আজি মানে খুব ব্যস্ত মানে আজি ঘৰলৈ আলহী আহিব। আৰু যিহেতু আলহী আহিবৰ কাৰণে আমি নটো খাই দিম বুলি ভাবিছোঁ। এতিয়া নহ'লে আঘোণ মাহটো গুচিয়ে যাব, সেয়ে নও খাই দিম। আলহী আহিব মানে মাৰ ভায়েকহঁত, মানে মোৰ এখেতৰ মামায়েকহঁত, মামীয়েকহঁত, তেওঁলোক আহিব। আৰু ভণ্টিহঁত আহিব, ননদহঁত গোলাঘাটত থাকে তাহাঁতিও আহিব। শিৱসাগৰৰ পৰা মামাহঁত আহিব। সকলো মিলি যেতিয়া এসাঁজ খোৱা হ'বই, লগতে নটো খাই দিম বুলি ভাবিছোঁ। সেয়া আজি পূৰা ব্যস্ত, মানে কামত পূৰা ব্যস্ত হৈ আছোঁ। তো আপোনালোককো আজি ব্যস্ততাখিনি দেখুৱাই যাম। আৰু আলহী অহাও মানে কোন আহে, কেনেকৈ, সেইবিলাকো দেখুৱাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব। মামাহঁত শিৱসাগৰৰ পৰা আহিয়ে আছে। সেয়ে মানে সিহঁতি আহি পাওঁতে ধৰক বেছি দেৰি নালাগে, আধা পালেহিয়ে। আৰু মোৰ কাম কৰি শেষ হোৱাই নাই। এয়া মানে এফালে ৰন্ধা বঢ়া কাম লাগিলে আৰু এফালে মানে থাকি যায়, এনেকুৱা হয়। অকলশৰীয়া মানুহ যিহেতু, মাও বাৰু যথেষ্টখিনি লাগি দিছে, এওঁ লাগিছে লগতে, মানে আৰু তেনেকৈ চবেই লগে ভাগি কামখিনি কৰি আছোঁ। যিমান পাৰোঁ সোনকালে কৰিবলৈ চাইছোঁ। তেওঁলোক নহ'লে আলহী আহি পোৱাৰ আগতে ঘৰ দুৱাৰ চাফ চিকুণ নহ'লে ভালো নালাগিব ন। সেয়ে লগতে ভিডিঅ'টো কৰিও গৈছোঁ আৰু মোৰ কামখিনিও কৰি গৈছোঁ। আচলতে ভিডিঅ' বনাই থাকিবলৈ সেনেকৈ সময় নহয় ন, অকলশৰীয়া মানুহ। লগতে কামখিনি কৰিও যাব লাগিব, আপোনালোকক দেখাইও যাওঁ দিনটোৰ ব্যস্ততাখিনি। খোৱাৰ কথাটো আগতে নাছিলেই, যিহেতু মানে ভবাই নাই এতিয়া পটককৈ খাম বুলি। তাৰপিছতে চিন্তা কৰিলোঁ, যেতিয়া ঘৰৰ গোটেইখিনি মানুহ লগ হ'মেই, তো লগতে মানে দুৱা এটাও কৰাম আৰু নটো খাই দিম। সেয়ে মানে এতিয়া নটো খাই দিওঁ বুলি ভাবিলোঁ। আৰু মায়েও ক'লে নটো খাই দিওঁ, আঘোণ মাহটো গুচি যাব যিহেতু, সেয়ে মানে লগতে নটো খাওঁ বুলি ল'লোঁ। এয়া মামাহঁত মানে আহি পালেহি শিৱসাগৰৰ পৰা। সেয়া আহি আছে তেওঁলোকে, মানে ৰাতিপুৱা খুব সোনকালে ওলাই আহিলে। মামীক বিৰাট ফূৰ্তি, মানে নিজেও ফূৰ্তিত থাকে, আনকো মানে ফূৰ্তি থাকিলে ভাল পায়। তেওঁ মাত চাত ভাঙি আছে কাহি, তথাপিও বোলে মই গুচি আহিছোঁ। তেওঁলোকক এতিয়া মই চাহ খাবলৈ দি ল'লোঁ। আৰু এয়া মামীৰ বাবে মই ৰাখিছিলোঁ এটা ছাৰপ্ৰাইজ কেক। মানে যিহেতু মামীয়ে মোক কেক বনাবলৈ শিকাইছিলে, সেয়ে মই মামীক কেতিয়াবা কেক এটা বনাই খুৱাম বুলি ভাবি আছিলোঁ। আমাৰ ঘৰলৈ অহাৰ বাবে মোৰ সুবিধাও হ'ল, সেয়ে কেকটো বনাই ৰাখিছিলোঁ। চকলেট কেক এটা বনাই ৰাখিছিলোঁ। আৰু মামী মামা দুয়োজনকে একেলগে মই কেকটো কাটিবলৈ দিছিলোঁ। খুব ফূৰ্তি লাগিছিলে তেওঁলোকক এনেদৰে দি। মামীও খুব ভাল পাইছিলে এনেকৈ মানে কেকটো দেখা পাই পেলাই। যিহেতু তেওঁ এইবিলাক ভালেই পায়, মানে তেওঁ খুব ফূৰ্তি কৰে। দুপৰীয়া খানা খাই আজৰি হৈ ল'লোঁ। আৰু এয়া সন্ধিয়া খানাৰ বাবে মই মাছ ফ্ৰাই কৰি আছোঁ আৰু মামীয়ে বনাই আছে পায়স। যিহেতু কামবোৰ অলপ আগবাঢ়ি থাকিলে ভাল লাগে নহয়নে, সেয়ে আমি অলপ চলপ কৰি ৰাখিছোঁ আগতীয়াকৈয়ে। ভণ্টিহঁত আহি পাওঁতে সন্ধিয়াই হ'ল, সন্ধিয়া 5মান বাজিলে চাগৈ। আৰু সিহঁতি অহাৰ লগে লগে মই এয়া চাহ উলিয়াই দিলোঁ। আৰু লগতে ছাৰপ্ৰাইজ যিটো মামীৰ বাবে ৰাখিছিলোঁ কেকটো, সেয়া মানে ভণ্টিৰ ছোৱালীজনী, মানে ভাগিনজনীক কাটিবলৈ দিলোঁ। তাই কাটি এইদৰে চবকে ধুনীয়াকৈ দি দিলে। আৰু সিহঁতে এইবিলাক কাম কৰি খুব ভাল পায়। সেয়া মাছুৱে একদম দৌৰা দৌৰি গৈছে, আগে মই খাম বুলি কয়। সেয়া হেল্ল' গাইজ, মই কালি আপোনালোকক আৰু বাকীখিনি দেখাব নোৱাৰিলোঁ, মানে লগ পাইছোঁ মই পিছদিনাখন ৰাতিপুৱাহে আপোনালোকক। এতিয়া যিহেতু ৰাতিপুৱাও নহয় আৰু দুপৰীয়া হ'বলৈ হ'ল, তো এতিয়া মই আপোনালোকক কালি বাকীখিনি দেখুৱাব নোৱাৰিলোঁ। তো এতিয়া আমি মানে আলহীখিনি থাকিলে, তো ৰাতি ভাত চাত খাওঁতে মেলোতে কিবাকিবি কৰোঁতে ৰাতি দেৰিয়ে হৈ গ'ল, সেইকাৰণে বাকীখিনি নেদেখালোঁ। আৰু এতিয়া মই ভাবিছোঁ বাকীখিনি দেখাই লওঁ। মানে আলহীখিনি আজি থাকিব, আমাৰ ভণ্টিহঁত, মামীহঁত, মামাহঁত চব থাকিব। আৰু সিহঁতি কি কৰিছে সেই আপোনালোকক দেখাওঁ। বেলেগ ফূৰ্তি সিহঁতৰ, মানে পথাৰ সেইবিলাক দেখি নাপায় যে ঘৰ তাত। এয়া চাওক, সিহঁতি কমলা পৰাত পূৰা ব্যস্ত। এই ভণ্টিহঁতে কমলা পাৰি আছে, মানে নিজে ছিঙিব পাৰিছে যে খুব ফূৰ্তি পাইছে আৰু নিজে গছৰ পৰা ছিঙিব পাৰিছে। আৰু আনফালে এয়া মামীয়ে একদম গছৰ তলতে পূৰা কমলা ছিঙি খোৱা আৰম্ভ কৰি দিলে। মোক কৈছে বোলে ভিডিঅ'ত দেখাবা দেই, কমলা মই এনেকৈ ছিঙি খাইছোঁ বুলি। কমলা খাই আমি গৈ আছোঁ এতিয়া পথাৰলৈ। পথাৰত যিহেতু ভাগিনজনীয়ে এনেকৈ খুব ভাল পায় পথাৰ দেখিলে, সেয়ে আমি গৈ আছোঁ গোটেইখিনি। আৰু আনফালে এয়া দেখিছেনে, মামীয়ে পূৰা কাঁচি এখন লৈ ধান কটাত ব্যস্ত, খুব ফূৰ্তি। আৰু এয়া ভণ্টিয়ে বোলে লেচেৰি বুটলি আনিছে।
আৰু এয়া আহি পালোহি আমাৰ পথাৰৰ বাৰীলৈ, ফিচাৰীটো পাৰতে। এয়া আমি টেঙা লৈ আহিছিলোঁ ঘৰৰ পৰা, যিহেতু এতিয়া এয়া কাটিবলৈ লাগি গৈছে মামীয়ে। কমলা টেঙা চব ঘৰৰে হয় দেই। আৰু এয়া কাটি মানে খাবলৈ বুলি আমি গোটেইখিনি বহি লৈছোঁ চালি ঘৰৰ তলতে। আৰু এইভাগে খোৱাৰ মজাই বেলেগ নহয় জানো। নিমখ জলকীয়া চব লৈ আহিছিলোঁ। আৰু এতিয়া আমি টেঙা খাই লওঁ। টেঙা যিহেতু সৰহ মানুহ হ'লেহে খাই ভাল লাগে, নহয়নে? সেই এনেকৈ কেইবাজনীও লগ হৈ পেলাই খাই খুব ভাল লাগে। তাতে ৰ'দ দি আছে। টেঙা খাই মেলি আমি ঘৰলৈ ঘূৰি আহি আছোঁ। সিহঁতি মানে খুব ফূৰ্তি কৰিলে, খুব ভাল লাগিলে সিহঁতৰ, পূৰা ফূৰ্তি চবৰে। আৰু আহি মেলি মামীয়ে এয়া চাওক ধান মৰাত পূৰা ব্যস্ত। ইমানেই মানে ফূৰ্তি সিহঁতৰ, মানে ধান মাৰিছে একদম ভৰিয়ে পূৰা। আৰু লগত আমাৰ চুৱেব। পথাৰৰ পৰা গৈও আহিলোঁগৈ। আৰু এতিয়া আহি পেলাই মামীয়ে ধান মাৰিলে। ধান মৰাৰ পিছত ভাত খালোঁ চবেই। ভাত চাত খাই মেলি আজৰি হৈ এতিয়া আমি ওলাইছোঁ তিতাবৰ যাবলৈ। তিতাবৰ ঠেঙাল মানে ঠেঙাল ভৱন আৰু মিউজিয়াম এনেকৈ ক'ৰবাত যোৱা হ'ব আৰু। তো চাই যাব ভিডিঅ'টো আমি তাত কি কৰোঁগৈ। এয়া আমি আহি পাই গ'লোহি ঠেঙাল মিউজিয়াম। যিহেতু তিতাবৰৰ পৰা বহুত বেছি দূৰ নহয়, ঢলিতে আছে আপোনাৰ ঠেঙাল মিউজিয়াম। মানে যোৰহাটৰ ফালৰ পৰা আহিলে ৰাইট হেণ্ড ছাইডত পৰে। বহুত ডাঙৰ এৰিয়া। মানে ইয়াত ঠেঙাল মিউজিয়ামটো যথেষ্ট ডাঙৰেই। ভিতৰখন আপোনাৰ কলাক্ষেত্ৰৰ দৰে ৰাখিছে। দেখাম বাৰু আপোনালোকক ভিতৰৰ পৰিৱেশটো। এতিয়া বাহিৰখন চাওক কিমান এটা ধুনীয়া, দেখিছেনে? বাহিৰত এয়া পাৰ্ক আছে আৰু ধুনীয়া ধুনীয়া ফুলবিলাক আছে। আৰু এয়া চাওক কিমান ধুনীয়া, দেখিছেনে? এয়া আমাৰ সকলো ফটো মৰাত একদম ব্যস্ত হৈ আছে। ভাল লাগে ন সেনেকুৱা হেৰিটোত, পৰিৱেশটোত। এয়া আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাওঁ। যিহেতু প্ৰথম সোমাই আহি এইটো ডাঙৰ এটা হ'ল ঘৰ। দেখিছে কিমান ডাঙৰ এটা হ'ল। আপোনালোক যদি অহা নাই কেতিয়াবা আহি চাবচোন। খুব ভাল এটা ধুনীয়া এটা মিউজিয়াম হয়। এয়া চাওক বাঁহেৰে বনাই থৈছে মহ আৰু মহৰ যিখন যুঁজ বুলি কয়, আহোমৰ দিনত যিটো মহৰ যুঁজ, সেয়া তাত বাঁহেৰে নিৰ্মিত কৰি ৰাখিছে। আৰু এয়া চাওক প্ৰত্যেকটো খুঁটাতে ইয়াত এখন এখন মুখা লগাই ৰাখিছে। এয়া চাওক পুতনাৰ মুখা মামীয়ে দেখাই আছে মোক। এয়া চাওক প্ৰত্যেকটো খুঁটাতে আছে মানে একোখনকৈ মুখা। এইটো জনজাতীয় মুখা। নৰকাসুৰৰ মুখা মানে। আৰু এইফালে দেখিছেনে ওপৰলৈ যাব পাৰি মিউজিয়ামলৈ। বালি ৰজা এনেকৈ মানে এইবিলাক। এয়া ওপৰলৈ যোৱা ৰাস্তাটো। ইয়াৰ ৱালবিলাকত ইমান ধুনীয়াকৈ পাতিৰে ডেক'ৰেশ্যন কৰি ৰাখিছে, দেখিয়ে কিবা এটা ভাল লাগিছে। চাওকচোন কিমান ধুনীয়াকৈ লগাই ৰাখিছে, দেখিছেনে? হলটো যথেষ্টই ডাঙৰ, বহুত ধুনীয়াকৈ বস্তুবিলাক ইয়াত সজাই ৰাখিছে। আৰু এয়া আহি আমি পাছফালে যিটো সৰু ল'ৰা ছোৱালীৰ বাবে গেমৰ ঘৰবিলাক আছে সেয়ালৈ আহিলোঁ। এয়া 7D মুভি ইয়াত দেখুওৱা হয়। আৰু এইফালে আছে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ গেম, যিবিলাক কম্পিউটাৰ গেমবিলাক সেয়া আছে। ইয়াত আছে আপোনাৰ হৰ হাউচ মানে ভূতৰ ঘৰ। ইয়াত বোলে কিবা ভূত ওলাই সোমাব লাগে, মানে টিকেট ল'ব লাগে আৰু কিবা ভূত ওলাই। মই হ'লে আজিলৈকে সোমোৱা নাই দেই, খুবেই ভয় লাগে। এয়া দেখিছেনে মামী আৰু চুৱেবে পূৰা জনাই নজনাই গাড়ী চলাইছে। একদম মানে ক'ব নোৱাৰা হৈ আছে। দুইটা ফূৰ্তিত একদম পূৰা ফূৰ্তি আৰু বিৰাট ভাল পাইছে চুৱেবে। সি এফালে ঘূৰাই, মামী এফালে ঘূৰাই, সেইভাগে আৰু হাঁহি হাঁহি মানে দুইটাই পূৰা ফূৰ্তি কৰি আছে। ছাইডতে থকা সৰু ল'ৰা ছোৱালী পাৰ্কখনৰ ফালে এপাক আহিলোঁ। এয়া চাওক পাৰ্কখন খুবেই ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াত যিহেতু ফটো মাৰিবৰ কাৰণেও জেগা ৰাখিছে। এইবিলাক এতিয়া অলপ অলপ ফাটি গৈছে, কিন্তু খুব ধুনীয়া আছিলে আগতে। এতিয়া যিহেতু দিনো হৈ গৈছে, অলপ মেৰামতিৰো প্ৰয়োজন, সেয়া কৰা নাই আৰু। এয়া চুৱেবে একদম পূৰা খেলাত ব্যস্ত হৈ আছে। সিহঁতে এনেকৈ পাৰ্কবিলাক পালে খুব ভাল পায় ন, খেলিব পায় মুকলি মনেৰে। সেইবাবে সিহঁতক আবেলি কেতিয়াবা লৈও আহিব লাগে এনেকুৱা পাৰ্কবিলাকলৈ।
এতিয়া ওপৰত থকা মিউজিয়ামৰ ফালে এপাক যাওঁ, যিহেতু মিউজিয়ামত কি আছে চাই আহোঁগৈ। যিহেতু আপোনালোকক দেখুৱাব নোৱাৰিম চাগৈ, কাৰণ ইয়াত মিউজিয়ামত মানে কেমেৰা কৰিবলৈ নিদিয়ে। এয়া চাওক, ৱালত কি ধুনীয়াকৈ খৰাহী, ডলা এইবিলাক একদম ধুনীয়াকৈ লগাই ৰাখিছে, আৰু ইয়াত একেই পাতিৰে ধুনীয়াকৈ ৱালত ডেক'ৰেশ্যন কৰি ৰাখিছে। এয়া চাওক, ওপৰৰ পৰা তলখন দেখুৱাই দিছোঁ। আৰু এয়া মাছ ধৰা চেপাৰে এজোপা একদম গছ বনাই ৰাখিছে, খুব ধুনীয়া লাগে। তাৰ ভিতৰত লাইট দি দিছে কাৰণে একদম জিলিকি আছে। সঁচাই চাই মানে মানুহবিলাকে ফটো মাৰি খুব ভাল পায়। ইয়াত খুব ধুনীয়া এইটো দেখিবলৈ। আৰু এইফালে এইটো যিবিলাক আমি ধৰা বুলি কওঁ, সেয়া ৱালত ধুনীয়াকৈ লগাই ৰাখিছে। দেখি ভাল লগা এটা পৰিৱেশ। ইয়াতো এইটো শৰীৰটো বহুত ডাঙৰেই, দেখি ভাল লাগি যায়। আৰু এইফালে চাওক, এই টেবুলখনত দেখিছেনে, এয়া বাঁহেৰে বনাইছে, কলা বাঁহ দি ধুনীয়াকৈ বনাইছে। দেখিবলৈ খুব ধুনীয়া। আৰু ৱালতো তেনেকৈ বাঁহেৰে লগাই দিছে। এয়া সংগ্ৰহালয়। আৰু এইফালে ভিতৰলৈ আছে মিউজিয়ামটোৰ ভিতৰত আপোনাৰ হেঙাল কছাৰীৰ গোটেই বস্তুবিলাক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আচলতে তাত কেমেৰা কৰিব নিদিয়ে বাবে নোৱাৰিলোঁ। মিউজিয়ামটো চাই মেলি যেতিয়া ঘূৰি আহিছোঁ, দেখিছোঁ বাহিৰত আন্ধাৰেই হৈছে প্ৰায়। মানে ইয়াত দেখিছে নহয়, লাইট জ্বলালেই মানে আমাৰো দেৰি হৈছে, যিহেতু ঘৰলৈ আহিব লাগে। সেয়া দৌৰাদৌৰিকৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোকক এই ছাইডত থকা ফুলখিনি অকণমান দেখুৱাওঁ। যদিও দেৰি হৈছে তথাপিও গোটেইখিনি নোৱাৰিলোঁ, অকণমান দেখুৱাই থওঁ। আৰু কোনোবা যদি আপোনালোকে অহা নাই ইয়ালৈ, আহিব। খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগে, মানে কিবা মনটো ভাল লাগি যায়। আহিবচোন কেতিয়াবা, চাই যাবহি, খুব ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, ফুলবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াত এটা মানে কথাই ভাল লাগিলে, খুব মানে চাফ চিকুণ, খুব ধুনীয়াকৈ চিজিলত ৰাখিছে বস্তুবোৰ, ভাল লাগিছে। আৰু বিভিন্ন ৰকমৰ ফুল আছে। মই গোটেইখিনি এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু আমাৰো সময় হৈ আহিছে, দেৰি হৈছে, আন্ধাৰো হৈ আহিলে সেয়া গুচি আহিব লাগিব। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম। বাই।